ভিডিঅ'টো আৰম্ভ কৰিম আপোনালোকক দেখুৱাম মানে বহুত ঠাই দেখুৱাম মানে এই ৰমজান মাহত আমি ইয়াৰ ভিডিঅ' বনাব পৰা নাই আৰু আমি ৰমজান মাহত ৰোজা ৰাখি আছোঁ মানে বহুতে ৰোজা ৰাখি আছে সেইকাৰণে আমি ভিডিঅ' বনাব পৰা নাই আপোনালোকক এই ৰমজান মাহতে আমি ভ্লগ ভিডিঅ' বনাই আছোঁ আপোনালোকক ভিডিঅ' দেখুৱাই আছোঁ ফ্ৰেণ্ডছ এটা কথা ক'বলৈ পাহৰিছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব পূৰা শেষলৈকে স্কিপ নকৰিব ফ্ৰেণ্ডছ আমাৰ বহুত ভাগৰ ধৰিছে মানে আমি আহি আমাৰ পুখুৰী পালোঁ আপোনালোকক দেখুৱাইছোঁ ৰ'ব আমি আজি পুখুৰী পাইবা যাম এয়া আমি আহি পালোঁ আমাৰ কঠীয়া ফ্ৰেণ্ডছ এতিয়া আমি আহি পালোঁ আমাৰ কঠীয়া আপোনালোকক দেখুৱাই আছোঁ বেক কেমেৰা কৰি ৰ'ব ফ্ৰেণ্ডছ চাওক আপোনালোকে এয়া আমাৰ কঠীয়া চাওক আপোনালোকে ফ্ৰেণ্ডছ এয়া আমাৰ লগত আছে আমিনুল তোমাৰ নামটো কি আমিনুল হক তোমাৰ নামটো আশ্ৰফ আলী আমাৰ লগত আমিনুল আয়ান আশ্ৰফ আছে ফ্ৰেণ্ডছ আমি এতিয়া যাই আছোঁ মানে আমি অলপ মানে মটৰটো ষ্টাৰ্ট দিবলৈ যাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ আমি পানী কেনেকৈ মাৰোঁ মানে আৰু আমি আহি আমাৰ পুখুৰী আলি পালোঁ পুখুৰীটো আপোনাক দেখুৱাম আপোনালোকক বেক কেমেৰা কৰি চাই থকা আপোনালোক এয়া আমাৰ পুখুৰীটো মানে জুম কৰি দেখুৱাম অলপ চাওক আপোনালোকে মানে বহুত ডাঙৰ মানে পানী হ'লি মানে ইয়াত মানে মানুহ মানে নাথায় আৰু সেয়া আশ্ৰফ যাই আছে আৰু এয়া আমাৰ আমিনুল গৈছে আয়নো গৈছে এই সৰু ল'ৰাবোৰ নাযাবা ডুব নাযাবা পানীত ইমান তামচা কৰিব নালাগে পানীত নাযাবা বাবু আহা ওপৰত আহা পানীত নাযাবা এয়া আমাৰ পথাৰখন গোটাই পথাৰ আপোনালোকক দেখুৱাইছোঁ মানে আপোনালোকক গোটাই পথাৰখনে দেখুৱাই দিছোঁ এই ধাৰু ফ্ৰেণ্ডছ মানে এই যে আমি এতিয়া কঠীয়া ৰুলোঁ কঠীয়া ৰুওঁতে মানে বহুত কষ্ট হয় না কি কোৱাচোন হয় ফ্ৰেণ্ডছ আপোনালোকে যদি চেনেলত কোনোবাই নতুনকৈ আহিছে আমি বোলে কিবা ক'ব বোলে কোৱা আৰু ভিডিঅ'টো চাব ফ্ৰেণ্ডছ নতুন হৈছে যেতিয়া পুনে ছাবস্ক্ৰাইব কৰক আপোনালোকে ছাবস্ক্ৰাইব কৰক প্লিজ ছাবস্ক্ৰাইব কৰক আমি বহুত দুখীয়া ঘৰৰ ল'ৰা ফ্ৰেণ্ডছ মানে বহুত কষ্টৰে ভিডিঅ'টো বনাই আছোঁ আমি ফ্ৰেণ্ডছ এতিয়া দৌৰি এতিয়া কঠীয়াৰ পৰা ওপৰলৈ আহিলোঁ ফ্ৰেণ্ডছ মানে এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডছ চাওক আপোনালোকে দিয়ক একশ্যন দিয়ক আপোনালোকে ফ্ৰেণ্ডছ কি মজা একশ্যন দি আছে ফ্ৰেণ্ডছ কি একশ্যন দিয়ে হয় ফ্ৰেণ্ডছ কি একশ্যন দি আছে আমাৰ ল'ৰাবিলাকে কোনোবা কলৈ গ'ল ফ্ৰেণ্ডছ হ'ব এতিয়া একশ্যন শেষ আমাক কাকাই একশ্যন দিব ফ্ৰেণ্ডছ এনেকুৱাকৈ আমি একশ্যন দি থাকোঁ ফ্ৰেণ্ডছ আৰু ভিডিঅ'টো আৰু শেষলৈকে চাই থাকক আৰু ভিডিঅ' আছে ফ্ৰেণ্ডছ চাই থাকক মোৰ একশ্যন মই এনেকুৱাকৈ একশ্যন দিম ফ্ৰেণ্ডছ এনেকুৱাকৈ ভিডিঅ'টো ফ্ৰেণ্ডছ এতিয়া আমাৰ একশ্যন দিয়া শেষ হৈ গ'ল মানে বহুত ভাগৰ ধৰিছে ৰ'ব এখানি অলপ দৌৰিব লাগিব ফ্ৰেণ্ডছ এতিয়া আমি আমাৰ ৰুইলৈ আমাৰ এতিয়া পানী মাৰিম আমি আপোনালোকে চাই থাকক চাওক এয়া পানী মাৰিলোঁ আমি পানী মাৰা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ আপোনালোকক আৰু অলপমান কিবা দেখুৱাম ৰ ফ্ৰেণ্ডছ এতিয়া আমাৰ পানী মাৰা হৈ গ'ল আৰু মোৰ এতিয়া ভণ্টি আহিছে আৰু ভণ্টিৰ লগত এটা ফ্ৰেণ্ড আহিছে এয়া চাওক কোৱা অলপ ইউটিউবৰ বিষয়ে অলপ কোৱা আমি দুখীয়া ল'ৰা ৰিমাই কিবা ক'ব কোৱা ভিডিঅ'টো লাইক কৰিব ভাল লাগিছে যদি আৰু জনাবা আৰু আমাৰ আছমিনাই ক'ব ৰ'ব যে আছে এই লাইটতে গ'লে কোৱা ছাবস্ক্ৰাইব কৰিব বুলি কোৱা ছাবস্ক্ৰাইব কৰিব বুলি কোৱা ফ্ৰেণ্ডছ আমাৰ আয়ানে এটা গান মাৰিব আৰু মোচন দিব চাওক আপোনালোকে ফ্ৰেণ্ডছ দেখিলেতো আমাৰ সৰু বাবুৰ গান মানে ইয়াৰ মানে ল'ৰাটো অলপ দুখীয়া ঘৰৰ ল'ৰা মানে ইয়াকো মানে ইয়াৰ কাৰণে ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰিব দুখীয়া ঘৰৰ ল'ৰা নে কি কোৱা ইয়াৰ হয় বুলি কোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব এতিয়া ৰমজান মাহ পৰিছে মানে
এতিয়া আমাৰ বহুত ভাগৰ ধৰিছে এতিয়া আমি যাওঁ ঘৰলৈ মানে এতিয়া আমি ৰোজা ৰাখিছোঁ ৰোজা ইফতাৰ কৰিব লাগিব নে কি কোৱা ফ্ৰেণ্ডছ এতিয়া আমি যাওঁ ফ্ৰেণ্ডছ কিবা বোলে ক'ব আমাৰ আশ্ৰফে কোৱা ভিডিঅ'টো যদি বেয়া হৈছে আমাক সৰু ছোৱালী বুলি মাফ কৰি দিবা হয় ফ্ৰেণ্ডছ সৰু ল'ৰা বুলি আমাক ভিডিঅ'টো যদি কিবা ভুল হৈছে আমাক মাফ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব নতুন ভিডিঅ' আহিব ছাবস্ক্ৰাইব কৰিব হয় ফ্ৰেণ্ডছ হয় এতিয়া ভিডিঅ'টো আমি শেষ কৰোঁ